বন্ধুসকল নমি ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি সঁচাকৈ বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যোৱাখনত আমি দেখিবলৈ পাওঁ যে বৃন্দাই বিভানহঁতৰ ঘৰলৈ যায় আৰু কাজলে বৃন্দাক দেখি বিভানৰ দেউতাকক বৃন্দাক ৰাখিবলৈ কয়, কিন্তু বিভানে কাজলক বৃন্দাক মূৰত তুলি নল'বলৈ কয়। এতিয়া নমি ধাৰাবাহিকখনৰ আজিৰ খণ্ডত আমি দেখিবলৈ পাম বৃন্দাই কাম কৰি থাকোঁতে বিভানৰ লগত খুন্দা খাব আৰু এই কথাত বিভানে বৃন্দাৰ ওপৰত খং কৰিব। এতিয়া বাৰু বৃন্দাই বিভানক কি ক'ব জানিবলৈ পাব আপোনালোকে নমি ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। এইফালে বিভানৰ মাকে বৃন্দাক দেখি বহুত আনন্দ পায়, সেইবাবে নমি ধাৰাবাহিকখনৰ আজিৰ খণ্ডত আমি দেখিবলৈ পাম বিভানৰ মাকে বৃন্দাক নমিৰ ফটো দেখুৱাব। এতিয়া বাৰু মাকৰ ফটো দেখা পাই বৃন্দা আৱেগিক হৈ পৰিব নেকি? সঁচাকৈ নমি ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আপোনালোকৰ কোন বাৰু নমি ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি চাবলৈ অধীৰ অপেক্ষা ৰৈছে কমেণ্ট বক্সত নিশ্চয় কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে প্লিজ এটা লাইক দি যাব আৰু এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।